নমস্কাৰ বন্ধুসকল। সুখ আৰু দুখ কি? সুখ আৰু দুখ কি চাবলৈ গ'লে আমি কি বুলি কওঁ যে আমাৰ কিবা এটা ভাল দিন চলি আছে, মোৰ ভালকৈ কিবা এটা হৈছে, চাকৰি হৈছে, এষ্টাব্লিছমেণ্ট হৈছে, বিজনেছ কৰিছোঁ, ছাকচেছফুল হৈছোঁ, মোৰ নতুনকৈ কিবা গাড়ী এখন লৈছোঁ, মোৰ ঘৰ এটা বনাইছোঁ, নতুনকৈ বিয়া পাতিছোঁ। এই যে নতুন হৈ থাকোঁতে যিটো ভাৱ আমাৰ প্ৰতিটো ক্ষেত্ৰতে খোৱা লোৱা, থকা মেলা, গ্ৰহণ কৰা, নতুনতে যিটো ভাৱ আমি সেইটোকে সুখ বুলি কওঁ। কিবা এটা বস্তু খাবলৈ ল'লেও ধৰি লওক ভালকৈ কিবা এটা বস্তু খোৱা বস্তু এটা হেঁপাহ পলোৱাই খাম, এতিয়া খাব লোৱাৰ আগত যিটো মনৰ ভাৱ থাকে আমি সেইটোকে সুখ বুলি কওঁ। আচলতে সেইটো সুখ হয়নে নহয়, সেইকণ ক্ষমতা আমাৰ থাকিব লাগিব প্ৰশ্নবোধক লগাই চাবলৈ একচুৱেলি সুখ সেইটো হয় নহয়। আকৌ দুখ বুলি আমি কি দুখ কওঁ যে আমাৰ কিবা বেয়া দিন চলি আছে, মোৰ চাকৰিটো গ'ল, মই বিজনেছত ফ্লপ মাৰিলে, মোৰ বিজনেছ, মোৰ ঘৰটো বন্ধকত গ'ল, মোৰ ঘৰটো প্ৰাকৃতিক দুৰ্যোগত ভাগি থাকিলে, বা মোৰ ঘৰটো লিজত লোৱা আছিলে, বা মোৰ ঘৰটো ভাড়াত লোৱা আছিলে, ভাড়া দিব পৰা নাই, মালিকে কাঢ়ি ল'ব, এতিয়া বিল্ডাৰে কাঢ়ি ল'ব, এতিয়া মোৰ গাড়ীখন চুৰি হৈ গ'ল, মোৰ আত্মীয় স্বজন কোনোবা ঢুকাই গ'ল। সেইখিনি যিখিনি অনুভৱ সেইখিনিক আমি দুখ বুলি কওঁ। মই জাষ্ট উদাহৰণ দিবৰ কাৰণে কথাষাৰ কৈছোঁ দেই। চ' আমি সুখ দুখ বুলি কিবা এটা ভাগ কৰি থৈছোঁ, মানে আমি সেইটো মানুহে ভাগ কৰি থৈছোঁ। এইখিনি কামক আমি সুখ বুলি কওঁ, এইখিনি কাম হ'লে মানে মনত বেজাৰ লাগিলে আমি দুখ বুলি কওঁ, মনত হেপিনেছ হ'লে মানে আমি সুখ বুলি কওঁ। একচুৱেলি হয় জানো সেইটো সুখ সেইটো দুখ? কাৰণ সুখ দুখটো স্থায়ী নহয়। এই সুখ আৰু দুখ এই বস্তুটোতে যেতিয়া আমাৰ স্থায়ী নহয় বুলি আমি গম পাম, তেতিয়া আমাৰ মাইণ্ডটোৱে কি ক'ব, প্ৰশ্নবোধকটো তেতিয়া বেছিকৈ লগাবলৈ মন যাব। তেতিয়া মাইণ্ডটো সুধিব যে তেতিয়াহ'লে একচুৱেলি কি হয়, তেতিয়াহ'লে সত্যটো কি হয়। মনত উঠি থকা কথাখিনিত যদি ভাল ভাৱ আহিলে সেইখিনিক আমি সুখ বুলি কওঁ, আৰু বেয়া ভাৱ যদি আহে, দুখ লগা ভাৱ আহে, তেতিয়া আমি সেইখিনি দুখ বুলি কওঁ। তেতিয়াহ'লে সত্যটো কি, শুদ্ধটো কি, পাৰ্মানেণ্ট কি হয় তেতিয়াহ'লে? চ' সেইখিনিক চাব পৰা যিটো ভাৱ, যিটোক শাস্ত্ৰত দৃষ্টা ভাৱ বুলি কৈছে, দৃষ্টা ভাৱ বুলি যিটোক কৈছে, সেইটো দৃষ্টা ভাৱত থাকি যেতিয়া আমি বুজোঁ, আমাৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো যেতিয়া ইনক্ৰিজ হ'বলৈ আৰম্ভ কৰে, লাইফ আণ্ডাৰষ্টেণ্ডিং, চ' তেতিয়াই আমি বুজোঁ একচুৱেলি সুখ কি আৰু দুখ কি। তেতিয়া দুইটাকে চাব পৰা ক্ষমতাখিনি আহি যায়। সুখৰ সময়তো উপভোগ কৰিব পৰা ক্ষমতাখিনি আহি যায়, আৰু দুখৰ যেতিয়া সময় চলি থাকে আমাৰ, সেইখিনি সময়তো আমাৰ উপভোগ কৰিব পৰা ক্ষমতাখিনি আমাৰ আহি যায়। আৰু তেতিয়া আমি ভাগ কৰা যিটো আমাৰ এবিলিটি, সুখ দুখ সমান ভাৱ কৰি যেতিয়া আমাক সংসাৰখনক যে চলাই নিবলৈ কৈছে, শাস্ত্ৰত স্থিতপ্ৰজ্ঞ হ'বলৈ যে কৈছে, স্থিতপ্ৰজ্ঞ কি সেই কথাখিনি আমি বুজিবলৈ সক্ষম হওঁ। স্থিতপ্ৰজ্ঞতা আচলতে মনৰে এটা স্থিতি হয়, যে যিটো স্থিতিত থাকি আমি সুখ দুখ, বাহিৰৰ হাঁহি কান্দোন সকলোখিনি আমি চাব পৰা, বুজিব পৰা ক্ষমতাখিনি পাওঁ। আৰু সেই স্থিতপ্ৰজ্ঞতাটোৱে হৈছে আমাৰ পাৰ্মানেণ্ট চেল্ফ, আমাৰ চিৰস্থায়ী, যিটো আমি জন্ম লৈ বা জন্মৰ পৰাই জন্ম মৃত্যুৰ সময়লৈকে যিটো আমাৰ থাকিব চিৰস্থায়ী যিটো চেল্ফ, যিটো আত্মা বুলি কওঁ, সেইটোৱে আমাৰ